হেল্ল' গাইজ, মোৰ চেনেলটো স্বাগতম জনাইছোঁ আৰু আজি এটা সৰু ভিডিঅ' লৈ আহিছোঁ। যিহেতু ৰাইডৰ প্লেনিং হৈ আছে, তো অলপ কেম্পিং কৰিম ন, তাত থাকিব লাগিব আৰু তাত থকা আৰু মিহি মিহিকৈ অলপ গান এটা দুটা শুনি থাকিলে ভাল লাগিব। তো চাউণ্ড স্পীকাৰ এটা অৰ্ডাৰ দিছিলোঁ, আহি পালে। তো চাওঁচোন কেনেকুৱা হয়। আৰু ব্ৰেণ্ডেড নহয় বাৰু, JBL বা এনেকুৱা কিবা ছনী নহয়, নৰ্মেল হয়। তো ইয়াৰ চাওঁ, যিহেতু 5 ঘণ্টা বেটেৰী বেকআপ দিয়া আছে, দেখাইছে 5 ঘণ্টা বেটেৰী বেকআপ। তাৰপিছত চাউণ্ডটো ইমান বেয়া হ'ব নালাগে, আপোনাৰ দেখা যাওক কি হয়। আৰু স্পীকাৰটো বেয়া হ'ব নালাগে, ঠিকেই আছে চব। এতিয়া চাউণ্ডটো কেনেকুৱা আহে বা, চাউণ্ড কোৱালিটিটো টেষ্ট কৰিব লাগিব লাহেকৈ। বেছ আহে নাহে এতিয়া। তেতিয়াহ'লে দেৰি নকৰি পাৱাৰটো অন কৰি দিওঁ আৰু। পাৱাৰ অন হৈ গৈছে, এতিয়া মোবাইল কানেক্ট কৰিব লাগিব ব্লুটুথ। আৰু কানেক্টেড হৈ গৈছে আৰু এতিয়া লাহেকৈ গান এটা লগাই দিওঁ আৰু, নে কি কৰে আছে কল। আৰু যিহেতু পইচা ইয়াৰ প্ৰাইচটো বৰ বেছি নহয়, আপোনাৰ 500 টকাৰ ভিতৰতে পৰিছে। 4 কিবা এটা লৈছে। মানে এতিয়া যিহেতু ৰাইডত যাম, তো অলপ পইচা পাতি লাগিব ন, আৰু যিহেতু বাজেট বৰ বেছি নহয়। তো যোগাৰ আৰু বেলেগৰ পৰা আনি শুনাতকৈ মানে নিজৰ হ'লে মানে ভাল আৰু বস্তুটো। তো ব'লক ইয়াৰ গান টেষ্ট কৰক এতিয়া। কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনুতি পচি নিচুকনি জুৰি যায় শয়নত দুটি নয়ন মধুৰ দোকানতে আউজিলে হিৰদ ভাগেনে চিকুনে সোণটোকনি তোমাৰ মায়াময় উশাহৰ মেৰানে যাযাবৰী মোৰেনো হেঁপাহত ভুতলি সামৰি তোমাৰেনো কাষৰলে বজাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ অলকানন্দা। আৰু গাইজ চাউণ্ড কোৱালিটিটো শুনিলে বেছ ঠিকেই আছে মোটামুটি। মানে কম খৰচাত কম বাজেটৰ স্পীকাৰত যে ইমানটো চাউণ্ড আহিছে, ঠিকেই আছে, চলি যাব। আৰু এইটোৱে এটা আছিলে আৰু সৰু ভিডিঅ', তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। স্পীকাৰটো যদি কোনোবাই ল'ব বিচাৰে, তলত লিংক আছে, লৈ ল'ব পাৰিব। আৰু ইয়াতে মই এটা কথা কৈছোঁ দেই, আপোনালোকে চুকলৈ ৰাইট চাইডে দেখিব এটা ৰঙা বুটাম এটা আছে, পটকলে তাত টেপি দিয়ক আৰু টিলিঙা এটা ওলাব, সেইটোও বজাই দিব, যাতে মই নেক্সট ভিডিঅ' দিলে পটকলে পাই যায়। তো এইটোৱে আৰু।